আমার ২৭তম প্রতিষ্ঠা দিবস উদযাপন সমাৰোহ আমি সামাগুড়িত রাজালাল ব্ৰহ্মচাৰী আশ্ৰমত আমি প্রতিষ্ঠা দিবস পাতিছোঁ। ৰাতিপুৱা আমাৰ কাৰ্যসূচী অনুযায়ী আমাৰ ফ্ল্যাগ হোষ্টিং হয়, বন্তি প্ৰজ্বলন হয়, শহীদ তৰ্পণ হয়। ইয়াৰ লগতে আমাৰ 11 বজাৰ পৰা প্ৰকাশ্য সভা আৰম্ভ কৰা হয়। ইয়াত আমাৰ মুখ্য উপদেষ্টা অল আসাম যুৱ ছাত্ৰ ফেডাৰেশ্যন দীপক দে উপস্থিত থাকে। লগতে অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি, জইণ্ট সেক্রেটারি, কালচারাল সেক্রেটারি উপস্থিত থাকে। লগতে হিন্দীভাষী সংস্থার সেক্রেটারি প্রেসিডেন্ট আমার মাজত উপস্থিত থাকে। আমার উদ্দেশ্য এটাই, কাৰ্বি আংলঙৰ আমি বেঙ্গলী সমাজ আজি ২৭তম দিবস পালন কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই যাতে আমি শান্তিপ্ৰিয় কাৰ্বি আংলঙক বসতি কৰিব পাৰোঁ। আমাৰ যোনটো প্ৰাপ্য, আমাৰ ক্ষমতা, যিটো আমি অধিকাৰ আমি পাব লাগিব। আমাৰ অধিকাৰ হ'ল মূল আমার যিকেইটা আমি ম্যাক্সিমাম আমি বিজনেসম্যান, আমার যিটো ট্রেডিং লাইসেন্স সেইটা আমি একদম নিশ্চিতভাবে পাব লাগে। তাত কোনো ডেফিনিশন দিব নালাগে আমাক। আমার যিকেইটা ল্যান্ড রাইট, যোনটো ল্যান্ড রাইট আমাক আমি কেইদিন আগত পাইছিলোঁ, দেন তাত লিজ পাৰ্টা আমি দুৰ্ভাগ্য। আমি সৰুৰ পৰা আমি দেখিছোঁ, আজি মোৰ 47 ইয়াৰ, মোৰ জন্মৰ আগৰ পৰা ইয়াত মই বসতি প্ৰধান মানুহ দেখিছোঁ। এইটো মই আচৰিত দুৰ্ভাগ্যজনক মই মন্তব্য দিব বিচাৰোঁ, শুনিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত যিকেইটা আমাৰ পাট্টা, সেই পাট্টা লিজ পাট্টা দিয়া হৈছে। আৰু এটা মই আপোনাৰ সাংবাদিক মাধ্যমৰ পৰা আমি ক'ব বিচাৰোঁ, ইয়াত মই দুটা পাট্টা পাইছোঁ, এজন বিহাৰী সম্প্ৰদায়ৰ পৰা, এজন বঙালী সম্প্ৰদায়ৰ পৰা। মই কাৰ্বি আংলং CM ছাৰক মই অনুৰোধ কৰিব বিচাৰোঁ, ৰেভিনিউ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ, তাত দুটা পাট্টা পাইছোঁ। এটা পাট্টাত পালোঁ 15 বছৰ আৰু এটা পালোঁ 10 বছৰ, মানে 15টো কাটিখিনি 10 কৰি দিলে। মই দুৰ্ভাগ্য, আমাৰ বেঙ্গলী মানুহক 10 বছৰ দিলে, বেলেগক 15 বছৰ। সেইবিলাক ষড়যন্ত্ৰ যাতে আমাৰ লগত নহয়, আমি সকীয়াই দিছোঁ, যাতে ভৱিষ্যতত যাতে আমাক এনেধৰণে বিলুপ্ত হাৰাশাস্তি কৰিব যাতে নিদিয়ে। সেইটো মই আমাৰ তুলিৰাম ছাৰ মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে আমাক এনেকা পথত বিলম্ব নকৰিব। কাৰণ যিকেইটা আমি পাইছোঁ বিগত কেইদিনমান আগত আমাক তুলিৰামে কৈছে সেইটো মিছ প্ৰিণ্টিং ইৰ'ৰ বুলি কৈছে। কিন্তু মই দুৰ্ভাগ্যজনক, ইমান ডাঙৰকৈ হেডলাইনত লিখা আছে দেন প্ৰেডিক্ট হেৰিজ লিজ পাট্টা, সেইটো মানি ল'ব আমি পৰা নাই। কাৰণ যদি তেখেতে কৈছে, আমি কিন্তু মানি ল'ব পৰা নাই। সেইটো ইয়াত বহুত ডাঙৰ ষড়যন্ত্ৰ আছে। আমি আজি এই মিটিঙৰ মাধ্যমে আমি সকলো ৰাইজক অৱগত কৰাইছোঁ। কাৰণ সেই ইমান ডাঙৰ এটা ৱাৰ্ড ভিতৰত সৰু এটা যদি লিখিত থাকে মিছ প্ৰিণ্টিঙত হ'লেহেঁতেন। ইমান ডাঙৰ এটা হেডলাইনত লিখা আছে দেন প্ৰেডিক্ট হেৰিজ লিজ পাট্টা, 10 ইয়াৰ্ছ, কাৰোবাক দিছে 15 ইয়াৰ্ছ, কাৰোবাক দিছে 5 ইয়াৰ্ছ। এইটো এটা ষড়যন্ত্ৰ হয়। মই আপোনালোকৰ মাধ্যমে আমাক ৰেভিনিউ চাৰ্কুলক বা আমাৰ মাননীয় তুলিৰামত অনুৰোধ জনাব বিচাৰোঁ, কাৰণ এইটো এটা ষড়যন্ত্ৰ বুলি আমি সংগঠনে দাবী কৰিছোঁ। ভৱিষ্যতে যাতে এনেকুৱা নহয়। আমি ইয়াত শান্তিপ্ৰিয় জাতি, আমি ইয়াত ছেকেণ্ড ভোটাৰ্ছ আছোঁ। যদি এনেকুৱা ধৰণৰ অপদস্থ কৰে, ভৱিষ্যতে যদি এনেকুৱা কৰে, কাৰণ আমাৰ লগত অল আসাম যুৱ ছাত্ৰ ফেডাৰেশ্যন নেতৃত্বত আমি বিকল্প চিন্তা কৰিবৰ কাৰণে বাধ্যতা হ'ম।